অষ্টম খণ্ডৰ তৃতীয় অংশ। নাহৰ গছবোৰে ডিব্ৰু বিশ্ববিদ্যালয় সাৱটি থাকে। বহাগ বিহুৰ বন্ধৰ পিছৰ পৰাই আৰম্ভ হ'ব পূৰ্ণোদ্যমে ক্লাছবোৰ। ভাস্বতীয়ে ৰেফাৰেঞ্চৰ বাবে দুখনমান কিতাপ বিচাৰি লাইব্ৰেৰীলৈ গৈছিল নাহৰ গছৰ মাজে মাজে। ৰঙচুৱা কুঁহিপাতৰ লগতে নাহৰে কলি পেলাইছিল। দুই এপাহ নাহৰ ফুল ফুলিছেও। কেনেকৈ যে ভাস্বতী নাহৰ গছ নাহৰ ফুলৰ প্ৰেমত মতলীয়া হৈ উঠিছে বুজিবই নোৱাৰিলে। নাহৰ গছৰ পাতৰ সৈতে ভাস্বতীৰ শৈশৱৰ বহু ঘনিষ্ঠ মুহূৰ্ত ঘূৰি আহে বাৰে বাৰে। ভাস্বতীৰ জনা নজনা বয়সৰে কথা। প্ৰথম বহাগৰ পুৱা ভাস্বতীৰ ককাকে নাহৰ পাত ছিঙি ভাস্বতীক কাষতে বহুৱাই নাহৰ পাতত কিবা কিবি লিখি আছিল। ভাস্বতীয়ে সুধিছিল, ককা, গছৰ পাতত কি লিখিছা? মন্ত্ৰ। কি মন্ত্ৰ? ধুমুহাক বাধা দিয়া মন্ত্ৰ। দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাতবৃষ্টিৰ হৰং দেৱ মহাদেৱ নমস্তুতে। ককাকে গাই শুনাইছিল। সেই নিশালৈ সঁচাকৈ ধুমুহা আহিছিল। গছবোৰ ধুমুহাৰ তাণ্ডৱে মাটিত বগৰাই পেলাইছিল। ককাকে বিচনাতে একচিত্তে চকু মুদি গাই যোৱা শুনিছিল, দেৱ দেৱ মহাদেৱ। পুৱালৈ ধুমুহা শান্ত হৈছিল। ভাস্বতীহঁতৰ ঘৰত কাম কৰা মইনাবাই দুপৰীয়া আহিছিল বিধ্বস্ত চেহেৰাৰে। মইনাবাইৰ কণমানি ছোৱালী ফুল মাকৰ শৰীৰত চেপেটা লাগি থিয় হৈ আছিল। মইনাবাইয়ে আশ্ৰয় বিচাৰিছিল কেইদিনমানৰ বাবে। ধুমুহাই তাইৰ ঘৰ মাটিৰ সৈতে সমান কৰি থৈ গ'ল। ধুমুহাৰ মাজতে ফুলক কোলাত লৈ তাই প্ৰাণ লৈ পলাই প্ৰাইমেৰী স্কুলৰ বাৰান্দাত আশ্ৰয় লৈছিল। ভাস্বতীৰ খেলাৰ লগৰী হৈছিল ফুল। ভাস্বতীৰ ভনীয়েক তেতিয়া পানী কেঁচুৱা। যিদিনা ফুল মাকৰ হাত ধৰি নিজৰ ঘৰলৈ উভতি গৈছিল, ভাস্বতীয়ে ককাকে নাহৰ পাতত লিখি দিয়া মন্ত্ৰটো ফুলৰ হাতত দি কৈছিল, এইটো ঘৰৰ মাৰলিত সুমুৱাই থবি। ধুমুহাই তহঁতৰ ঘৰ ভাঙিব আৰু কেতিয়াও নোৱাৰে। দেখা নাই আমাৰ ঘৰ ধুমুহাত নাভাগিল নাহৰ পাতৰ মন্ত্ৰৰ বাবে। কিন্তু তোমালোকৰ যে পকী ঘৰ, আমাৰ বাঁহ খেৰৰ, ফুলে সৰলভাৱে কৈছিল। ভাস্বতীয়ে মইনাবাইৰ ঘৰ দেখা নাছিল। তাই আকৌ ককাক সুধিছিল, ককা, নাহৰ পাতে খেৰীঘৰক ধুমুহাৰ পৰা বচাব পাৰেনে? ককাকে ইতস্ত কৰি কৈছিল, মনৰ বিশ্বাসেই সকলো। বিশ্বাস কৰি নাহৰ পাত লগালে নিশ্চয় মহাদেৱে ধুমুহাৰ তাণ্ডৱক বাধা দিব। ফুলে আটোম-টোকাৰিকৈ নাহৰৰ পাতটো মুঠিত লৈ গৈছিল। কি আচৰিত কথা, সেই বছৰৰ কেইবাটাও ধুমুহাত ফুলহঁতৰ ঘৰ নাভাগিল। কিন্তু মইনাবাইৰ কলিজাখন চিৰকালৰ বাবে ধুমুহাই ভাঙি চুৰমাৰ কৰি গ'ল সেই বছৰতে। ফুলৰ মেলেৰিয়াত মৃত্যু হৈছিল। ভাস্বতীয়ে বহু দিনলৈ ফুলৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাছিল। তাই ককাকক নাহৰৰ পাতত আৰু এটা মন্ত্ৰ লিখিবলৈ কুতুৰিছিল, ফুলক জীয়াই তোলাৰ মন্ত্ৰ। ভাস্বতীৰ দৃঢ় বিশ্বাস হৈছিল, নাহৰ পাতে সকলোৰে দুখ কষ্ট মৰিশন কৰিব পাৰে। ককাকে কৈছিল, মৃত্যু জীৱনৰ আটাইতকৈ ডাঙৰ সত্য, কোনোৱে ইয়াক ৰুধিব নোৱাৰে। মইতো যাবলৈ বেছি দিন নাই। মৃত্যুৱে যেতিয়াই মাতিব ময়ো যাবলৈ বাধ্য মাজনী। ভাস্বতীৰ কণমানি হিয়া মৃত্যু নামৰ দৈত্যটোৰ আশংকাত কঁপি উঠিছিল। অসম্ভৱ, তাইৰ মৰমৰ ককাকক মৃত্যুৱে লৈ যাব। এদিন তাইৰ দেউতাক মাককো তেনেহ'লে লৈ যাব। ভাস্বতীয়ে এটা আচৰিত কাণ্ড কৰিছিল। বিচাৰি বিচাৰি দুটা নাহৰ পুলি আনি ঘৰৰ পদূলি মুখত তাই ৰুই দিছিল। নাহৰ পুলি দুজোপা ৰুই
তাই প্ৰাৰ্থনা কৰিছিল, নাহৰ, তোমাক মই ভাল পাওঁ। তোমাৰ ইমানবোৰ পাত, তোমাৰ পাত আৰু ফুলেৰে আমাৰ ককা, মা, দেউতা সকলোকে ৰক্ষা কৰিব নোৱাৰিবানে? পাৰিবা, পাৰিবা। ভাস্বতীয়ে ওৰে বাটটোৰ শাৰী শাৰী নাহৰ গছবোৰ চাই অতীত কাতৰ হৈ পৰিল। ককা কেতিয়া ইহ সংসাৰত নাই, কিন্তু নাহৰ গছ আৰু পাতৰ প্ৰতি তাইৰ ককাকে সৃষ্টি কৰা প্ৰেম সদা প্ৰবাহিত হৈ থাকিল। ভাস্বতীৰ ডিব্ৰু বিশ্ববিদ্যালয় ভাল লগাৰ প্ৰথম কাৰণটোৱেই সেইবাবে বোধহয় শাৰী শাৰী নাহৰ গছ। নাহৰ পাতৰ ৰিব ৰিব বতাহত হোৱা কঁপনি, ফুলৰ সুগন্ধত এক ৰহস্যময় সংকেত ভাস্বতীয়ে পায়। নাহৰ গছ এই পৃথিৱীৰ জৰা ব্যাধি মৃত্যু হিংসা-ক্লেশৰ বিপৰীতে এক অদৃশ্য শক্তিধাৰী মায়াবী ত্ৰাণকৰ্তাৰ প্ৰতীক বুলি ভাস্বতীয়ে ভাবে। কিয় ভাবে তাই নিজেও ব্যাখ্যা বিচাৰি নাপায়। নোৱা পৰ্টাৰৰ এখন গ্ৰন্থত ভাস্বতীয়ে পাইছিল, ৰিমেম্বাৰ that what you believe will depend very much upon what you are। ভাস্বতীয়ে ভাবে নাহৰ পাতৰ প্ৰতি থকা তাইৰ বিশ্বাসে কাৰো অন্যায় নকৰে। যি বিশ্বাসে আত্মবিশ্বাস বঢ়ায় সেই বিশ্বাস সদায় ধনাত্মক। এই বিশ্ববিদ্যালয়ৰ কাৰ বাৰু তাইৰ দৰে নাহৰ গছৰ প্ৰতি গভীৰ প্ৰেম আছে? আন বহুত গছৰ মাজৰ পৰা নাহৰ গছ বাছি ৰোৱা মানুহজন নিশ্চয় নাহৰ গছ প্ৰেমী হ'বই লাগিব। তাই লাইব্ৰেৰীৰ দুৱাৰমুখ পাইছিলহি। দুৱাৰমুখতে তাইক চক খুৱাই দিলে নীলাক্ষীয়ে। হেই, মই দূৰৰ পৰা দেখিছোঁ। তুমি গছবোৰ চাই কি ভাবি আহিছিলা? কাৰ কথা? নীলাক্ষী, ভয় খুৱাই দিলা। কাৰো কথা ভবা নাই। নাহৰ গছ মই ভাল পাওঁ, সেয়ে চাই আহিছিলোঁ। হয় নেকি? আগৰ দিনত হেনো গছৰ সৈতে কুমাৰী ছোৱালীৰ বিয়া পাতি দিছিল। তোমাক এজোপা নাহৰ গছৰ সৈতে বিয়া পাতি দিম বাৰু, চিন্তা নকৰিবা। বেয়া নাপাওঁ নীলাক্ষী। অন্ততঃ বিবাহিতা নাৰীক ফোট সেন্দুৰ গহনাৰে গৃহবন্দী কৰাদি মোৰ নাহৰ স্বামীয়ে নকৰে। মই মোৰ মগজুৰ দুৱাৰ খিৰিকী সদায় খোলা ৰাখিব পাৰিম। নীলাক্ষী হঠাৎ চিৰিয়াছ হৈ গ'ল। কিছুপৰ মৌন হৈ তাই ক'লে, তোমাক মই এইবাবেই ভাল পাওঁ ভাস্বতী। সঁচা আৰু কল্পনা দুয়োটাৰে তুমি গঢ় লৈছা। ৰূঢ় বাস্তৱ সদায় যেনেকৈ ভাল নালাগে, অলীক কল্পনাও সদায় ভাল নালাগে। ভাল লাগে ইয়াৰ সংমিশ্ৰণ। বাহ, তুমি যি মন্তব্য দিলা! ল'ৰা হোৱা হ'লে তোমাৰ প্ৰেমত পাগল হৈ গ'লোহেঁতেন দেখোন। ভাস্বতী আৰু নীলাক্ষী দুয়োজনীয়ে সশব্দে হাঁহি পেলালে। লাইব্ৰেৰিয়ানজনে ৱাৰ্ণিং দিলে, ন', এয়া লাইব্ৰেৰী, কেণ্টিন নহয়। চাইলেন্স, চাইলেন্স। কি লিখা আছে বাহিৰত? দুয়োজনীয়ে নিমাতে চালে। এখন ফলকত লিখা আছে, প্লিজ কিপ চাইলেন্স।